গুড ইভিনিং দোস্ত। আজি হ'ল সোমবাৰ, কি কৰোঁ? অফ, হাতত একো নাই, ফোনটো আছে। চ' অলপ ঘূৰিব যাওঁ আহা, একেলগে ফুৰিম। এইখন মোৰ হিৰ' বাইক, এইখন লৈ ঘূৰিব যাম। ব'লা পিছে আমি যাওঁ। এয়া আমাৰ লগত যাই আছে দীপ। আমি চাইকেল লৈ ঘূৰিম ফুৰিম মস্তি কৰিম। পেডেল মাৰি মাৰি অ ভণ্টি তোমালে ঘৰে যাওঁ পদূলি এৰি এৰি। এয়া আমাৰ গাঁও, সৰু ঠেকাবাৰী, আলোচকা, ধুনীয়া ধুনীয়া। আমি গৈ আছোঁ দীপজ্যোতি ডেকা। ক'ত আছিলে ঘৰটো? ঔতলাত গৈ আছোঁ আমি। ভাবিছোঁ কি আজি সোমবাৰ হয়, কি কৰিম ঘৰত। চ' ক্লাছো নাই, চ' আমি আজি ঘূৰিম। মোক লৈ যাব দীপজ্যোতি ডেকাই। ইয়াৰ নামো দীপে হয়, তাৰ নামো দীপে হয়, এক ছেইম। চ' আমি দীপজ্যোতি তাৰ ঘৰত যাম। ধুনীয়া এক্টিং কৰে, ভাল ইউটিউবাৰ হয়। চ' লগ কৰিম, কথা পাতিম, কি হয় আগলৈ আপোনালোকক জনাম। থেংক ইউ। ঝলঝলি আমি এতিয়া ঝলঝলি পাম কুমাৰপাৰা গাঁও পাৰ হ'লোঁ হা। কুমাৰপাৰা, বাপৰে কিবাকৈ পালোঁ দে আৰু আহি। হেল্ল', জেগাখিনিৰ নাম হ'ল মথঙা। আমি আইতাৰ ওচৰত আহি পাইছোঁ। আইতাক লগ পাই বহুত ভাল লাগিলে আমাৰ। আইতা, আপোনাৰ বয়স কিমান হৈছে? মোৰ বয়স 60 বছৰ হৈছে। হয়। আপুনি কি কৰি বেছি ভাল পায়? মই অভিনয় কৰি ভাল পাওঁ। অভিনয়টো আপোনাৰ বহুত ভাল হয়। তো এটা ভাল ডাইলগ কৈ দিয়া না আৰু। ডাইলগ ডাইলগ কিনো কমেই, মই ডাইলগ এতিয়া সৰুছে আৰু ভাল লাগে। সৰু ভিডিঅ' নিবা আহে মোৰ পে, কেৱল সিহঁতক ভিডিঅ'হে লাগে। পঢ়ে কেতিয়াও আপোনাব নোৱাৰে, চিয়াকানে কেতিয়াও কাপোৰ হ'ব নোৱাৰে নহয়। কি পাইছে বাৰু এহেঁতে মোক মানে অশান্তি কৰি আছে। ভাল হৈছে, ভাল লাগিলে লগ পাই আইতাক। হাই দি দিয়া এটা, হাই। আইতাক বহুত কষ্ট কৰি চাইকেল মাৰি আজি আহিছোঁ আইতাক ঘৰত লগ কৰিব। চ' ভাল লাগিলে, আইতাই মৰম কৰিছে বহুত, পানী খুৱাইছে, তামোল খুৱাইছে। এতিয়া গধূলি হৈ গ'ল, চাহ খাব কৈ আছে আৰু নাখাওঁ। চ' এইখিনিয়ে। এই আমাৰ দীপদাৰ ঘৰ। ৰাতি হৈ গ'ল, গধূলি হৈ গ'ল। চ' এতিয়া দীপদা মঙলত গৈছে বোলে, তাকে লগ পাওঁ নে নাপাওঁ। ইমানখিনি টাইমত মই দাদাক লগ পালোঁ। বহুত সময়ৰ মূৰত দাদাই টাইম দিলে মোক, তাৰ কাৰণে ভাল লাগিছে। এয়া বঢ়িয়া ভাইটি আমাৰ ঘৰত আজি আহিল। মোক বিচাৰি বহুত কেইটাবাৰ পৰাই ৰখি আছিল মোক। মই গৈছিলোঁ কিবা অলপ কামৰ কাৰণে ওলাই, তাৰপিছত আহি পেলাই লগ পালোঁ, ভাল লাগিল। বিপ্লৱ অফিচিয়েল ডেন্সিং, এই ইউটিউব চেনেলটো খুব সুন্দৰ চেনেল, আৰু ইহঁতে খুব সুন্দৰ ভিডিঅ' বনাই থাকে। আৰু সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত থকা ঘণ্টাটো বজাই দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ইয়াৰ ভিডিঅ'বিলাক। আৰু নতুনকৈ উঠি আহিছে আমাৰ অসমীয়া ল'ৰা, কিবা এটা কৰিব খুজিছে, সকলোৱে সাহস দিব। আৰু আৰু আমাৰ ভিডিঅ'বিলাকো চাই থাকি সাহস পাৰি চায়ে থাকা। বাৰু যি নহওক, ইহঁতকো ভাল লাগিল লগ পাই। থেংক ইউ দাদা। আৰু কি কয়, আমাৰ দাদাৰ দীপজ্যোতি চেনেলটো একাউণ্টৰ নাম দীপজ্যোতি ভাঙা টিভি বুলি আছে ইউটিউবত। এতিয়া ছাবস্ক্ৰাইব কৰি দিব, ভাল আমাৰ দৰঙৰে হয়। চ' থেংক ইউ, এইখিনিয়ে আৰু ধন্যবাদ। আৰু যিখিনি সময় দি আমাৰ ইয়াৰ ভাইটিৰ লাইভটো চাই থাকিলে সকলোলৈকে বহুত ধন্যবাদ। থেংক ইউ, জয় আই অসম।